Hi friends, welcome back to our channel. Enjoy your day with Pili and Pankhi. যোৱা 19 জুলাই তাৰিখে আমি গুৱাহাটী লখৰাত থকা ফ্ৰজেন প্লেনেটলৈ গৈছিলোঁ। আজি মই ভাবিছোঁ আপোনালোকক আমি গুৱাহাটী ফ্ৰজেন প্লেনেটলৈ যোৱা ব্লগটো শ্বেয়াৰ কৰোঁ। প্লিজ ব্লগটো শেষলৈ চাব নাপাহৰিব দেই। ইয়াত মই টিকেটছ কাউণ্টাৰৰ ফটো এখন এড কৰি দিছোঁ। আমি যাওঁতে পাৰ পাৰ্চন ছামাৰ ব্ৰেক অফাৰ প্ৰাইচ 499 আছিল। এৰিয়াটো খুবেই ধুনীয়া, আপোনালোকে মন কৰিছেনে? বিৰাটেই ধুনীয়া। মোৰ আৰু বাৰ লগতে আমাৰ লগত গৈছিল আমাৰ মা দেউতা আৰু বাৰ ল'ৰাটো, মানে মোৰ ভাগিন ৰিয়ান। আপোনালোকে ব্লগটো শেষলৈ চালে মন কৰিব, মই কিছুমান ফটো এড কৰি দিছোঁ, মানে আমাৰ ফেমিলিৰ ফটো, আমি এনজয় কৰা মুহূৰ্তবোৰ। সঁচাকৈ ফ্ৰজেন প্লেনেটৰ আমাৰ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল ৰিয়েল স্ন' এক্সপিৰিয়েঞ্চ। জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ৰিয়েল স্ন'ৰ সৈতে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব কিন্তু দেই। প্ৰথম সোমাই যোৱাৰ লগে লগে আমাক জেকেটছ এণ্ড বুটছ দিছিল। আমি চেঞ্জ কৰি ভিতৰলৈ সোমাই গ'লোঁ। ইয়াতে আপোনালোকে আমাৰ ফেমিলিৰ ফটো এখনো দেখা পাব। মই ইয়াতে এড কৰি দিছোঁ, মোৰো ফটো এখন দি দিছোঁ। প্ৰথমতে এটা ল' টেম্পাৰেচাৰ ৰুমত, য'ত অলপ কম ঠাণ্ডা, তাত আমাক থাকিব দিছিল। তাৰ পাছত য'ত মেইন বেছি ঠাণ্ডা, সেইটোৰ ভিতৰলৈ সোমাই গৈছিলোঁ। আমি সঁচাকৈ আপোন পাহৰা হৈ গৈছিলোঁ যেন সেই ঘৰটোৰ ভিতৰত সোমাই। ঠাণ্ডা বহুত বেছি লাগিছিল, যদিও জীৱনত প্ৰথম এটা নতুন অভিজ্ঞতা হৈছিল। আৰু তাত আমি ঠাণ্ডা সহ্য কৰি যিমান পাৰোঁ ফটোজ আৰু ভিডিঅ' কৰিলোঁ। এইবোৰে এনজয় কৰি আমি যিমান দেৰি পাৰোঁ তাত থাকিলোঁ। কিছুমান আমাৰ ফেমিলিৰ ফটোজো দিছোঁ দেই মাজতে। এয়া মোৰ ভিডিঅ', এনেই এনজয় কৰি দুটামান ভিডিঅ' বনাইছোঁ, তাকে লগাই দিছিলোঁ। ভিডিঅ'টো শেষলৈ চাই যদি ভাল লাগে প্লিজ লাইক কমেণ্ট কৰি দিব দেই। এয়া মোৰ বায়ে ভাগিনটোক, মানে বাৰ ল'ৰাটোক গাড়ীত টানাৰ মুহূৰ্ত। তাত এনেদৰে ইগলু আৰু সেই ঘৰটো দেখিছে আপোনালোকে। তাত আপোনালোকে এনজয় কৰিবলৈ বিভিন্ন ধৰণৰ এক্টিভিটিজবোৰো আছে। ঠাণ্ডা সহ্য কৰিব নোৱাৰি আপোনালোকে তাত অকণমান ৰেষ্ট ল'ব পাৰে। তাত অকণমান কম ঠাণ্ডা। মই মা আৰু মোৰ ভাগিন এনেদৰে আমি যিমান দেৰি পাৰোঁ ঠাণ্ডা সহ্য কৰি ভিতৰত সোমাই থাকিলোঁ। ঠাণ্ডা সহ্য কৰিব নোৱাৰিলে এই ৰুমটোৰ ভিতৰতে আপোনালোকে সোমাই থাকিব পাৰে। বায়ে মোক পৰাই নোৱাৰে টানিলে যদিও, মই কিন্তু তাইক একদম টানিবলৈ নোৱাৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে হয়তো গম পাবই। যথেষ্ট গধুৰ আৰু সেইটোৱে ধৰে ধৰা ঠাণ্ডাত, মানে আমি হাত মোজা নল'লোঁ। হাতখন একদম কনকনাই যায় বুলি কয় যে ঠাণ্ডা, তেনেকুৱাই হৈছিল আমাৰ। আৰু আমি হাঁহিত থাকিবলৈ নোৱাৰা মুহূৰ্তবোৰ মায়ে আমাৰ ধৰি ৰাখিছিল কেমেৰা, সেয়াই আমি শ্বেয়াৰ কৰিলোঁ। পাহৰিব নোৱাৰা অলেখ স্মৃতি লৈ আমি পুনৰ আমি থকা ৰুমটোলৈ কৰিলোঁ। Thanks for watching our vlogs.